যদি জীৱনত সফল হ'ব বিচাৰিছা তেনেহ'লে সৰু সৰু দুখ লৈ কেতিয়াও বহি নাথাকিবা। দুখ আছে বুলি তোমাৰ সুখো আছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম আপুনি সফল কেনেকৈ হ'ব। আপোনাক চাগে সফল নিশ্চয় লাগে। যদি সফল লাগে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে তেতিয়ালৈকে আপুনি বিফল নহয়। কেৱল তেওঁলোকৰ বাবে সফল সম্ভৱ যিসকলে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু হৈ থাকে। যদি তুমি পৰিশ্ৰম কৰিবলৈ ভয় নকৰা তেনেহ'লে জীৱনত সুখী হ'ব পাৰিবা। মানুহৰ মন হৈছে এক শক্তিশালী সঁজুলি। ইয়াক ভাল চিন্তাৰে পূৰণ কৰক আৰু আপোনাৰ জীৱন ভালকৈ সলনি হ'ব। আপুনি যদি কিবা কাম কৰিম বুলি ভাবে, সেইটো কামত যদি কোনোবাই আপোনাক বাধা দিয়ে তাৰ কথা নুশুনিব, কাৰণ সি তোমাৰ ভাল হোৱাটো নিবিচাৰে। আপুনি আপোনাৰ বৰ্তমানৰ পৰা ভৱিষ্যতৰ সৃষ্টি কৰক আৰু অতীতলৈ কেতিয়াও ঘূৰি নাচাব। কিবা এটা কামত যদি আপুনি সফল হ'ব পৰা নাই তেনেহ'লে বাৰে বাৰে চেষ্টা কৰা, সফলতা নিশ্চয় পাবা। কোনোবাই তোমাক ক'ব পাৰে যে এইটো কাম তুমি কৰিব নোৱাৰিবা, এইটো কাম তোমাৰ দ্বাৰা নহয়। আৰে ভাই, এই পৃথিৱীত মানুহে নোৱাৰা কাম একোৱেই নাই। সমস্যা লাগিলে যিমানেই নহওক, তুমি যি কৰিম বুলি ভাবিছা সেইটো কৰি যোৱা আৰু ভৱিষ্যত সুন্দৰ কৰা। সফল লোকসকলে কেতিয়াও বেলেগৰ কথা নুশুনে। যদি বেলেগৰ কথা শুনিল হয় তেনেহ'লে তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰিল হয়। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। যদি আপুনি সফল হ'ব বিচাৰে তেনেহ'লে প্ৰথমে অসফল হ'ব লাগিব, কাৰণ অসফল হ'লেহে আপুনি ভুলবিলাক শুদ্ধ কৰিব পাৰিব আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি সফলতা হ'ব পাৰিব। যি মানুহে বেলেগৰ কথা শুনে তেওঁ ভাঙি যায় আৰু যি নিজৰ কথা শুনে তেওঁ নিজকে গঢ়ি লয়। আপুনি যদি সফল হ'ব বিচাৰে তেনেহ'লে নিগেটিভ মানুহৰ পৰা দূৰত থাকক, কাৰণ নিগেটিভ মানুহবোৰে কেতিয়াও আগবাঢ়ি যোৱাত উৎসাহ নিদিয়ে। আমি জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিব, কাৰণ একটকীয়া কইন এটা মাটিত পৰিলে শব্দ কৰিবই আৰু 10 টকীয়া নোট এটা পৰিলে কেতিয়াও শব্দ নকৰে। এইটো কথা যদি আপোনাক ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। যিয়ে একেটা কাম বাৰে বাৰে কৰে তেওঁ এজন পাগল, আৰু পাগল হ'লেহে তুমি জীৱনত সফল হ'ব পাৰিবা। পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেহে জীৱনটো সুন্দৰ হ'ব। ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।